নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম জিকে জিডি লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো অসম চৰকাৰৰ অধীনত প্ৰায় সকলোবোৰ বিভাগৰ চাকৰি প্ৰাৰ্থী আৰু শিক্ষাৰ্থীৰ উপযোগী বুলি আশা কৰিছো আজি আপোনালোকৰ মাজত লৈ আহিছো 10টা প্ৰশ্ন এই প্ৰশ্নকেইটা আপোনালোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হ'ব বুলি আশা কৰিছো তো বলক প্ৰশ্ন লৈ অলপতে চৰকাৰে তলৰ কোনটো কেলেণ্ডাৰক চৰকাৰী কেলেণ্ডাৰত অন্তৰ্ভুক্ত কৰিছে শুদ্ধ উত্তৰটো হ'ল ভাস্কৰাব্দ নম্বৰ 2 তলৰ কোনটো ভাষাক অলপতে অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হৈছে তাৰে তলৰ বড়ো কাৰ্বি মিচিং সংস্কৃত শুদ্ধ উত্তৰটো হৈছে নম্বৰ এ বড়ো নম্বৰ 3 অসমৰ পৰা অলিম্পিকৰ পদক লাভ কৰা প্ৰথম খেলুৱৈ কোন উত্তৰ নম্বৰ এ হিপ থাপা নম্বৰ বি লাভলীনা বৰগোহাঁই নম্বৰ সি জয়ন্ত তালুকদাৰ নম্বৰ ডি ৰিয়ান পৰাগ তাৰে শুদ্ধ উত্তৰটো হৈছে নম্বৰ বি লাভলীনা বৰগোহাঁই নম্বৰ 4 অসমৰ নৱগঠিত জিলাখন কি উত্তৰ নম্বৰ এ মাজুলী নম্বৰ বি বিশ্বনাথ নম্বৰ সি বজালি নম্বৰ ডি চৰাইদেউ তাৰে শুদ্ধ উত্তৰটো হৈছে নম্বৰ সি বজালি নম্বৰ 5 অসমৰ কোনজন সাহিত্যকক 2020 চনৰ সন্মানীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে উত্তৰ নম্বৰ এ অনন্ত তাঁতী নম্বৰ বি নীলমণি ফুকন নম্বৰ সি ৰীতা চৌধুৰী নম্বৰ ডি কুলদাৰ শইকীয়া শুদ্ধ উত্তৰটো হৈছে নম্বৰ বি নীলমণি ফুকন নম্বৰ 6 প্ৰথম অসমীয়া চুটি গল্পৰ ৰচক কোন উত্তৰ নম্বৰ এ আনন্দৰাম বৰুৱা নম্বৰ বি লক্ষ্মীনাথ বেজবৰুৱা নম্বৰ সি চন্দ্ৰধৰ বৰুৱা শুদ্ধ উত্তৰটো হৈছে নম্বৰ বি লক্ষ্মীনাথ বেজবৰুৱা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন নম্বৰ 7 স্বাধীনতাৰ আগৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ নাম কি আছিল উত্তৰ নম্বৰ এ গোপীনাথ বৰদলৈ নম্বৰ বি গোলাপ বৰবৰা নম্বৰ সি মহম্মদ ছাদুল্লাহ শুদ্ধ উত্তৰটো হৈছে নম্বৰ সি মহম্মদ ছাদুল্লাহ আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন নম্বৰ 8 অসমৰ পোনপ্ৰথমে কিমান চনত কয়লাৰ সন্ধান ওলায় উত্তৰটো হৈছে নম্বৰ সি 1828 চনত কয়লাৰ সন্ধানটো ওলায় নম্বৰ 9 অসমৰ কোন ঠাইত প্ৰথমে কয়লা খনি স্থাপন হৈছিল উত্তৰ নম্বৰ এ ডিব্ৰুগড় নম্বৰ বি নেগেৰিঘাট নম্বৰ সি মাকুম নম্বৰ ডি নুনমাটি শুদ্ধ উত্তৰটো হৈছে নম্বৰ সি মাকুম নম্বৰ 10 লাষ্ট কুৱেশ্যন অসমৰ প্ৰথমজন চাহ খেতিয়কৰ নাম কি বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ নম্বৰ এ প্ৰথমেশ বৰুৱা মণিৰাম দেৱান হেমচন্দ্ৰ বৰুৱা শুদ্ধ উত্তৰটো হৈছে মণিৰাম দেৱান নম্বৰ বি ধন্যবাদ থাকিল বন্ধু বান্ধৱীসকল লগতে দাদা বাইদেউসকল আৰু লাষ্ট 10টা প্ৰশ্ন উত্তৰ মই লৈ আহিম যদি নতুন চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে শ্বেয়াৰ কৰি দিব